নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ এটি ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ। গতিকে আজি এই ভিডিঅ'টিত আমি মই কম যে আপোনালোকক যে ইউটিউবৰ কিছুমান নতুন নতুন আপডেট বৰ্তমান আহিবলৈ দেখা পোৱা গৈছে। যে নতুন নতুন আপডেট কেনেকুৱা ধৰণৰ আহিছে যে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ দেখা পাব। নতুন নতুন আপডেট কিছুমান ইউটিউবৰ লগত প্ৰথমতে যেনেকুৱা আছিল, এতিয়া হয়তো কিছুমান বস্তু চালে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিছে। ইয়াতে প্ৰথম আপডেটটো দিছে যে কি যে আপোনালোকৰ আছিলে পিঞ্চ টু জুমটো কেনেকুৱা আছিলে যে আপোনালোকে যদি এটা ভিডিঅ' চাই, তেতিয়াহ'লে ধৰি লওক আপোনালোকে এটা ভিডিঅ' চিলেক্ট কৰিলে, এইটো ভিডিঅ'টো ক্লিক কৰাৰ পিছত প্ৰথমতে সৰু চাইজত আহে। যেতিয়া আপোনালোকে ভিডিঅ'টো ধৰি পেলাই এনেকে টানি দিয়াৰ লগে লগে স্ক্ৰীনখন ফুল হৈ যায়, MX প্লেয়াৰৰ দৰে। যেনেকৈ আপোনালোকে ডিছপ্লে ফুলটো চাইজ স্ক্ৰীন চাইজ কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকৰ এইটো বিভিন্ন ধৰণৰ চাইজ কৰি ল'ব পাৰে। ইউটিউবতো কেনেকুৱা আছিলে যে আপোনালোকে ভিডিঅ'টো ক্লিক কৰি লওঁতে প্ৰথমতে অকণমান আধা এনেকৈ খোলা খালে, যেতিয়া আপোনালোকে ভিডিঅ'টো ধৰি পেলাই এনেকৈ জুম কৰি দিয়াৰ লগে লগে স্ক্ৰীনখন ফুল হৈ যায়। সেই বস্তুটো একবাৰ কৰি দিলে আৰু দ্বিতীয়বাৰ কৰিব নোৱাৰে। কিন্তু এই বৰ্তমান যিটো আপডেট আহিছে পিঞ্চ টু জুম বুলি, তাত আপোনালোকে এই টেক্সট জুম কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মোৰ এই ফটোখন পিছফালে থকা ফটোখনত কি আছে আপোনালোকে জুম কৰি 8-12লৈকে জুম কৰি পেলাই মোৰ ফটোখন চাব পাৰে। এইটো হ'ল প্ৰথম আপডেট। দ্বিতীয় আপডেটটো হৈছে যে কি দিছে আপোনালোকৰ প্ৰিচাইজ চিকিং। অৰ্থাৎ আপোনালোকে যিটো মোৰ ভিডিঅ'টো চাই আছে বা যিকোনো এটা ভিডিঅ' চালে তলৰ ফালে এডাল ৰঙা আঁচ এডাল এনেকে গৈ থাকে, সময়টো দেখুৱাই যাই থাকে। ইমান সময় কৰি এডাল এনেকে আঁচ যাই থাকে। গতিকে সেই বস্তুটো আপোনালোকে কি কৰিছিলে, আগতে ভিডিঅ'টোৰ মাজত কি আছে কি নাই এইটো গম নাপাইছিলে, বা আপোনালোকে এনেকে ডাবল ক্লিক কৰি দিলে ভিডিঅ'টো এনেকে স্কিপ হৈ যায়। অৰ্থাৎ ভিডিঅ'টো এইখিনিৰ পৰা এইখিনিলৈকে জঁপিয়াই কিনে গুচি যায়, এনেকে স্কিপ হৈ যায়। আৰু ধৰি লওক আপোনালোকে এইটো বাৰডালত এনেকে ক্লিক কৰি পেলাই এনেকে টানি লৈ গ'লে আপোনাৰ এই বাৰডাল এনেকে গুচি যায়। কিন্তু বৰ্তমান আপোনালোকে কেনেকুৱা হ'ব, সেই বাৰডাল আপোনালোকে ধৰি পেলাই এনেকে যদি টানি লৈ যায় নহয়, তেতিয়াহ'লে আপোনালোকে যেতিয়া বাৰডালত যিটো ওপৰত থাকিব, ওপৰত এখন পিকচাৰ আহিব সৰুকে, তাত দেখুৱাব যে আপোনালোকে এইখিনি ভিডিঅ'টোত কিমান কি আছিলে, কি দেখুৱালে বা কি নাই। বা আপোনালোকে এইখিনি ধৰি লওক এটা ফাইট চিন চাই আছে, আপোনালোকৰ ফাইট চিনটো এনেকে গ'ল বোলে, মোক এটা ফাইট চিন চাব লাগে চিনেমাখনৰ বোলে। আপোনালোকে ধৰি লওক তাতে ড্ৰামা চলি আছে, আপোনালোকে ফাইট চিনটো লাগে, আপুনি এনেকে কাটি লৈ যাই থাকে তাত আপোনালোকে য'ত ফাইট চিনটো থাকে, তেতিয়া সেই স্ক্ৰীনখনৰ পৰা সৰুকে স্ক্ৰীনখনত আপোনালোকে দেখুৱাব যে ইয়াতে ফাইট চিন গ'ল, ইয়াতে ৰোমান্টিক চিন গ'ল, ইয়াতে কিবা গ'ল। তো এনেকে ডিটেইলছত আপোনালোকক লৈ যাব। গতিকে আপোনালোক কাটি ফাইট চিনটো এইখিনিত ফাইট চিনটো দেখা পালে তাত ৰাখি দিলে আপোনাৰ তাৰ পৰা ফাইট চিনটো আপোনালোকে চাব পাৰিব। অৰ্থাৎ বেছিকৈ কাটি পেলাই পিছুৱাই আহিব দৰকাৰ নাই, বা বেছিকৈ কাটাৰ দৰকাৰ নাই, বা কমকৈ কাটাৰ দৰকাৰ নাই। আপুনি যিখিনি চাব বিচাৰে ভিডিঅ'টোৰ সেইখিনি আপোনালোকে এনেকে কৰি গৈ গ'লে আপোনালোকে দেখা পাব। গতিকে সেইটো হৈছে ছেকেণ্ড। 3 নম্বৰটো হৈছে যে এম্বিয়েন্ট মোড ডাৰ্ক থিম। অৰ্থাৎ আপোনালোকে যদি আপডেটটো বৰ্তমান যদি আপোনালোকৰ মোবাইলত গৈছে, বৰ্তমান আপোনালোকে ভিডিঅ' এটা চোৱাৰ লগে লগে ইউটিউবটো অন কৰাৰ লগে লগে আপোনালোকে এটা তলত অলৰেডিকে আহিছে, তলত এখন এনেকে চাৰ্ট আহিব অলৰেডিকে। তাত কি লিখা থাকিব যে এম্বিয়েন্ট মোড এণ্ড ডাৰ্ক থিম বুলি পিনে লিখা আহিব। তাত আপোনালোকে এপ্লাই নাও নে অ'কে য়েছ ন' কৰি দিব পাৰে। যদি য়েছ কৰি দিয়ে, তেতিয়াহ'লে তাত আপোনালোকে কিছুমান আগতকৈ অকণমান বেলেগ দেখিবলৈ পাব আপোনালোকে ইউটিউবৰ থিমখন। অৰ্থাৎ সেইটো বস্তুৱে কি হ'ব যে আপোনালোকৰ যিটো বেটেৰীৰ ইউজ, এম্বিয়েন্ট মোড এণ্ড ডাৰ্ক থিম, এই যিটো বস্তু আপোনালোকে যদি ইউজ কৰি পেলাই ইউটিউবটো চলায়, তেতিয়াহ'লে আপোনালোকে বেটেৰীৰ যিটো কেপাচিটি, অৰ্থাৎ আপোনালোকে বেটাৰী যিখিনি খাব লাগিছিলে, ধৰি লওক 10% বেটাৰী খাব লাগিছিলে 1 ঘণ্টাৰ ভিতৰত, গতিকে 10% নাখাই পেলাই আপোনাৰ ধৰি লওক 7% বা 8% আপোনালোকৰ ইউটিউবটো চালে বেটাৰী যাব। গতিকে বেটাৰী ছেভিঙো হ'ব, বা অৰ্থাৎ বেটাৰীটো আপোনাৰ কমকৈ যাব। গতিকে এইটো এটা আপোনালোকৰ আহিছে। আৰু এখন আহিছে যে ডাৰ্ক থিম, যে বৰ্তমানলৈকে এইটো এটা নতুন আপডেট আহি আছে এনেকে ডাৰ্কাৰ এণ্ড ডাৰ্ক থিম। অৰ্থাৎ আপোনালোকৰ একদম ডাৰ্ক বুলি ক'লে কি কলা আপোনালোকৰ থিম এখন ইউটিউবত আহিব। অৰ্থাৎ আপোনাৰ তাৰ সেইটোৰ জৰিয়তে আপোনালোকৰ বেটাৰী ছেভ হ'ব। তাৰপিছত আহিব আপোনালোকৰ ছাবস্ক্ৰাইব বাটনটো আপোনালোকে বৰ্তমান হয়তো দেখিছে নে নাই নাজানো, বৰ্তমানলৈকে আহিছে নে নাই গম পোৱা নাই আপোনালোকৰ তাত। মোৰ তাত আহিছে যে আপোনালোকে ছাবস্ক্ৰাইবাৰ বাটনটো যিটো দেখিছে, সেইটো আপোনালোকে এনেকে চাইডটো এনেকে ৰাউণ্ড কৰা এনেকুৱা ৰাউণ্ড দেখা পাব। তাৰ ভিতৰত আপোনালোকে ছাবস্ক্ৰাইব দেখিব আপোনালোকৰ। আৰু যিটো চেনেলৰ
আগতে যিটো চেনেলৰ ওনাৰৰ চেনেল নামটো যেনেকৈ চাইডত এনেকৈ আছিলে গতিকে সেইটো বস্তুটো চেঞ্জ হৈ যাব আপোনালোকৰ চব বস্তুখিনি আপোনালোকৰ এনেকুৱা ৰাউণ্ড ডাউন হৈ যাব গতিকে আপোনালোকৰ থাম্বনেইলৰ ৰিটো এনেকৈ ৰাউণ্ড হৈ যাব সেইটো এটা আপডেট দি দিছে আৰু দিছে যে চেনেল মেম্বাৰশ্বিপ আপোনালোকে কেনেকুৱা আছিলে আগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত চেনেল ওনাৰজনে মেম্বাৰশ্বিপৰ কাৰণে এপ্লাই কৰিলে আপোনালোকে মেম্বাৰশ্বিপ ল'ব পাৰে কিন্তু বৰ্তমান কেনেকুৱা আছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবৰ লগতে আপোনালোকে মেম্বাৰশ্বিপৰ অপশ্যনটো পাই যাব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিব খোজে ছাবস্ক্ৰাইব কৰি পেলাই আপোনাৰ মেম্বাৰশ্বিপো ল'ব পাৰে তো এই এটা আপডেট দি দিছে আৰু আপোনালোকে এনেকৈ বিভিন্ন ধৰণৰ দিছে ইমপ্ৰুভ নেভিগেশ্যন ফ্ৰম লিংকছ অৰ্থাৎ আপোনালোকে ধৰি লওক ভিডিঅ' এটা যিকোনো ভিডিঅ'ত এই ভিডিঅ'টোত যদি মই আগৰ ভিডিঅ' এটা লিংক দিব লগা হয় ডিছক্ৰিপশ্যনত গৈ পেলাই দিব লাগে কিন্তু বৰ্তমানলৈকে এইটো কেনেকুৱাকৈ দিব কোৱা নাই হয়তো কিবা বাটন এটা মানে এনেকুৱা নেভিগেশ্যনৰ কাৰণে লিংকৰ কাৰণে আপোনালোকক মানে ইউটিউবৰ আপডেট এইটো আহিব পাৰে চ' এইকেইটা আপডেট ইউটিউবত বৰ্তমান লাহে লাহে আহি আছে মানে কিছুমানৰ তাত হয়তো গৈছে বা কিছুমান তাত পায় 90% 80% মানুহৰ তাত গৈছে গতিকে আপোনালোকৰ তাতে অতি সোনকালে আহিব যদি অহা নাই গতিকে যদি আহিছে কমেণ্ট কৰি জনাব গতিকে আজি ভিডিঅ'টিত এইখিনিয়ে যদি আপোনালোকে ভিডিঅ'টি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ দি থাকিম গতিকে আজিলৈ এইখিনি আকৌ নেক্সট ভিডিঅ'ত লগ পাম